স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভ্লগৰ মাজলৈ। ভ্লগটোৰ ইন্ট্ৰডাকশ্যনটো চাই নিশ্চয় গম পাইছে যে আমি আহি আছোঁ অসমৰ বুকুত সোমাই থকা চিৰসেউজীয়া প্ৰকৃতিৰ এক অনন্য ৰূপ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজলৈ। ঘৰৰ পৰা আমি 9টামান বজাত জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ আৰু এতিয়া বাজিছে 3:30 বাজিছে। আমি ৰাস্তাত কোনোবা এডোখৰ ঠাইত বহি আমি লাঞ্চ কৰিলোঁ, তাতে ভাত সাজ ভালকৈ খাই এতিয়া আহি আমি প্ৰায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা যিটো হাইৱে, সেই হাইৱেটোত আছোঁ। আৰু এই হাইৱেটোৰ ছাইডতে আমি এনেকুৱা কিছুমান ভিউ পাইছোঁ, ইয়াতে হৰিণ, ম'হ ইত্যাদিবিলাক চৰি ফুৰিছে আৰু গড়ো দেখা পাইছোঁ আমি কাষৰ পৰা। গতিকে ব্লগটো মই ইয়াৰ পৰা আৰম্ভণি কৰিছোঁ। আমি কাইলৈ আৰু পৰহিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চাফাৰী কৰিম। চ' এই ব্লগটো বহুত এটা ইণ্টাৰেষ্টিং ব্লগ হ'ব। চ' মোৰ লগত আহিছে আজি এজন নতুন অতিথি, মোৰ দাদা হয় কল্লোল হাজৰিকা দা। কল্লোল দা মই পৰিচয়টো প্ৰথম এজন বাৰ্ড ৱাটচাৰ হিচাপে দিব খুজিছোঁ, যদিও তেখেতে পেছাত এজন বিজনেছমেন হয় আৰু তেখেত এজন কণ্ট্ৰেক্টৰ হয়, কিন্তু মোৰ কাৰণে তেখেতৰ প্ৰথম পৰিচয় হৈছে এজন বাৰ্ড ৱাটচাৰ, অৰ্থাৎ পক্ষী নিৰীক্ষক। আহক কল্লোল দা, ফটো তোলোঁগৈ এইখিনি বোলা। চ' কল্লোল দাই মোক লগ ল'লে, ব'লা কাজিৰঙা যাওঁ। এটা ইনষ্টেণ্ট প্লেন বনিলে কালি আৰু আমি গুচি আহিছোঁ কাজিৰঙালৈ। আজি ৰাতি আমি কাজিৰঙাৰ মাজতে ক'ৰবাত থাকিম হোটেল এখনত আৰু কাইলৈ আমি চাফাৰী কৰিম। চ' সেইকাৰণে এই ব্লগটো যথেষ্ট এক্সাইটিং হ'ব। বৰ্তমান পিছফালে দেখা পাইছে বহুত মানুহে চাই আছে। ইয়াতে মানুহবিলাকে গড় চাই আছে, হৰিণা চাই আছে আৰু ম'হ চাই আছে। চ' বৰ্তমান লেন্সখন লৈ লওঁ আৰু কিনো পাই আছোঁ, কিনো মানুহবিলাকে চাই আছে তাকে অকণমান আপোনালোকক দেখুৱাই দিওঁ। চ' বৰ্তমান কল্লোল দা আৰু মই ইয়াতে থকা এই ৱেটলেণ্ডটোত ফটোগ্ৰাফী কৰি আছোঁ। আমাৰ সন্মুখত ইয়াতে আছে এটা ৰেড জাংগল ফল অৰ্থাৎ বনৰীয়া মুৰ্গী, তাত আছে বাৰ্কিং ডিয়াৰ অৰ্থাৎ ছাগলী পহু, ওচৰতে আছে এটা এছিয়াটিক ৱাইল্ড ৱাটাৰ বাফেলো বনৰীয়া ম'হ, সন্মুখত আছে অলপমান ধৃতৰাজ চৰাই যাক ইংৰাজীত বাৰ হেডেড গুজ বুলি কোৱা হয়, আৰু সেই দূৰত আছে স্বাম ডিয়েৰ যাক দল হৰিণ বুলি কোৱা হয়। গোটেই এটা বেলেগ ধৰণৰ লেণ্ডস্কেপ আমাৰ সন্মুখত নেশ্যনেল হাইৱেটোৰ কাষতে আপোনালোকে দেখা পাব। আৰু ধৃতৰাজ চৰাই ঘাঁহ খাই আছে, বৰ্তমান আপোনালোকে কেমেৰা স্ক্ৰীণত দেখা পালেই। গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি অহা ঘাইপথটোৰ কাষৰ পৰাই আমি ইমান ধুনীয়া ভিউ পাইছোঁ। গতিকে কাইলৈ হ'বলগীয়া আমাৰ জীপ চাফাৰীত আমি কেনেকুৱা এক্সাইটিং শ্বট পাম, তাৰ কাৰণে বহুত ভাল লাগিছে মনটো। দেখা যাওক কি হয়। কাজিৰঙাখন হৈছে অসমৰ চবচে ধুনীয়া জেগা, ক'ব গ'লে ভাল পোৱা, মোৰ মতে মোৰ ভাল পোৱা চবচে ধুনীয়া জেগা। কল্লোল দাই অসমৰ বহুত ঠাইত, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ বহুত ঠাইত চৰাই ফটো তুলিছে আৰু চৰাই ফটো তুলিবৰ কাৰণে বহুত দূৰ গৈছে। যদিও পেচাটো বেলেগ, নিচাটো বেলেগ। নিচা চৰাই আৰু ৱাইল্ড লাইফ, আৰু পেচাটো বেলেগ হ'ব পাৰে, যেনেকৈ মোৰো পেচাটো বৰ্তমান বিজনেছ লাইনে হয়, কিন্তু নিচাটোক ধৰি ৰাখিবৰ কাৰণে আমি পেচাটো তেনেকৈ বনাই লৈছোঁ আৰু সেইকাৰণে কল্লোল দা আৰু মোৰ বস্তুটো মিলিছে। আৰু এইখিনিতে আপোনালোকক মই আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট জানিবলৈ দিওঁ, যিকেইটা বাৰ হেডেড গুজ অৰ্থাৎ ধৃতৰাজ চৰাই, বগা যিকেইটা ডাঙৰ হাঁহ বৰ্তমান আপোনালোকে অন স্ক্ৰীণত দেখা পাই আছে, এই হাঁহকেইটা শীতকালীন পৰিভ্ৰমী চৰাই হয়, অৰ্থাৎ ঠাণ্ডা দিন হ'লে আমাৰ অসমলৈ আহে আৰু গৰম দিন হ'লে গুচি যায়। আৰু ইণ্টাৰেষ্টিং ফেক্টটো হ'ল যে এই চৰাইকেইটাই পৃথিৱীৰ আটাইতকৈ ওপৰেদি উৰিব পৰা চৰাই হয়। ইহঁতি অসমলৈ আহোঁতে অৰ্থাৎ গোটেই ইণ্ডিয়ালৈ যেতিয়া মাইগ্ৰেট কৰে ঠাণ্ডা দিনত, তেতিয়া ইহঁতি হিমালয় পৰ্বতৰ ওপৰেদি আহে, অৰ্থাৎ হিমালয় পৰ্বতৰ সিফালে উত্তৰ ফালে থাকে ইহঁতি। আমাৰ ইয়াত যেতিয়া গৰম দিন হৈ থাকে, আমাৰ ইয়াত যেতিয়া ঠাণ্ডা দিন হয়, সিহঁতি হিমালয় পৰ্বতৰ ওপৰেদি ইমান বেছি অল্টিটিউডত, ইমান কম অক্সিজেন লেভেলত ইহঁতি উৰি আহিব পাৰে। অসমীয়াত ধৃতৰাজ চৰাই বুলি কোৱা হয়। চাই লওক আপোনালোকে স্ক্ৰীণত, আকৌ দেখুৱাই দিছোঁ। এজাক ধৃতৰাজ চৰাই বহি আছে, এটা বহুত নান্দনিক দৃশ্য। কাজিৰঙাখন এইকাৰণেই ভাল লাগে। ৰাস্তাত গড়ৰ এনেকুৱা ক্লিয়াৰ শ্বট পাই আছোঁ। মই কৈছোঁ ৰখাই দিয়ক গাড়ীখন, ফটো তোলোঁ। কৈছে আৰে কাইলৈ তোক আৰু ওচৰত দেখাম। মই কৈছোঁ নালাগে মোক ইমান ওচৰত, ৰখাই দিয়ক। 2-3 জেগাত মই জেদ কৰি পেলাই গাড়ী ৰখাই ফটো তুলিছোঁ। তো কল্লোলে কৈছে ইয়াতকৈ ভাল শ্বট পাম, সেইটো কাইলৈ দেখা যাব। যদি কাইলৈ বোলে বৰষুণ দিলে বোলে শ্বট নাপাতে, কিন্তু আপুনি গোটেই ব্লেমটো খাব লাগিব। ছাতি লৈ হ'লেও যাম। ছাতি লৈ যাব। কাজিৰঙা আহিয়ে মই এটা বস্তু আচৰিত হৈ গৈছোঁ। এয়া চাওক, নেশ্যনেল হাইৱে। মই আৰু কল্লোল দাই চাহ একাপ খাবলৈ এখন ধাবাত সোমাইছিলোঁ কাজিৰঙাৰ নেশ্যনেল হাইৱে মাজতে, আৰু এই ধাবাখনৰ পিছফালে যিজোপা গছ দেখা পাইছে, তাত গ্ৰীণ ইম্পেৰিয়েল ডাভৰ এটা পেয়াৰ চৰি ফুৰিছে। গ্ৰীণ ইম্পেৰিয়েল ডাভ চৰাইটো হৈছে এটা কপৌ প্ৰজাতিৰ চৰাই, কিন্তু কপৌতকৈ বহুত ডাঙৰ। এটা নৰ্মেল কপৌতকৈ প্ৰায় 3-4 গুণ ডাঙৰ চাইজৰ এটা ডাভ হয়, যিখিনি বৰ্তমান আপোনালোকে স্ক্ৰীণত দেখা পাই আছে। আৰু এই চৰাইটো গ্ৰীণ ইম্পেৰিয়েল ডাভ বুলি কয়। এনেকৈ ৰাস্তাৰ ছাইডৰ ধাবা এখনৰ পিছফালৰ গছ এজোপাতে গ্ৰীণ ইম্পেৰিয়েল ডাভ পাই গৈছোঁ। কি মজা লাগিছে মানে। চ' বৰ্তমান আমি আহি কাজিৰঙাৰ কহৰা অঞ্চলৰ ওচৰতে এখন শিৱাজী বুলি হোটেলত পাইছোঁহি। ইয়াতে আমি গাড়ী পাৰ্ক কৰিলোঁ।
কল্লোল দা ইয়াৰে পুৰণা চিনাকি ইয়ালৈ আহি থাকে আৰু আমি ইয়াতে আজি ৰাতিটো পাৰ কৰিম আৰু এই ৰাস্তাটো হৈছে চেণ্ট্ৰেল ৰেঞ্জ গহৰা ৰেঞ্জলৈ যোৱা মেইন ৰাস্তা আৰু এইফালেদি আহি থকা ড্ৰাইভাৰজনে জাষ্ট নাও তেখেতৰ কেমেৰাত আমাক দেখুৱালে জাষ্ট তেখেতে এটা ঢেকীয়াপতীয়া বাঘ অৰ্থাৎ পেন্থেৰা টাইগ্ৰিছ তেখেতে কেমেৰাত ভিডিঅ'ত ধুনীয়াকৈ আবদ্ধ কৰি আনিছে আমাক ফটো দেখুৱালে ভিডিঅ' দেখুৱালে দেখি মনটো লকাই গৈছে এই কাজিৰঙা ট্ৰিপটোত কাইলৈ আমাৰ হ'বলগীয়া দুটা ছাফাৰীত আমাৰ প্ৰাইম টাৰ্গেট বাঘ হয় আমি বাঘৰ ফটো ভিডিঅ' আবদ্ধ কৰিবলৈ চেষ্টা কৰিম চ' নাজানো কি হয় লাকটো ইমান ভাল বুলি নাভাবোঁ কল্লোল দা কি কয় কাইলৈ আমি বাঘ দেখা পাম নাই সেইটো ভগৱানেও নাজানে কিন্তু কল্লোল দাই মোক আহোঁ থাকোঁতে এটা কথা কৈছে কাইলৈ আমি দুটা ছাফাৰী কৰিম যদি দুটা ছাফাৰীত আমি বাঘ দেখা নাপাওঁ তেনেহ'লে পৰহিলৈ ৰাতিপুৱা ছাফাৰীটো তেখেতৰ ফালৰ পৰা ফ্ৰী চ' এইখনে হৈছে শিৱাজী হোটেল যিখনত আমি আজি ৰাতি ষ্টে' কৰিম আমাৰ ৰুমটো অলপ আগলৈ আছে আৰু এইফালে কাউণ্টাৰৰ ঠিক ওচৰতে আমাৰ ৰুমটো মই ৰুমটো এটা টুৰ এটা দি লৈছোঁ এইটো ৰুমতে আজি কল্লোল দা আৰু মই থাকিম এইফালে বাথৰুম মিৰৰ আৰু কল্লোল দাই কেমেৰা গেজেটছবিলাক উলিয়াইছে এইটো হ'ল মোৰ কেমেৰা নিকন G62 বডিৰ মিৰৰলেছ বডিৰ লগত মই 200 to 500 mm ইউজ কৰিম কাইলৈ ফটোগ্ৰাফীৰ কাৰণে এইটো কল্লোল দাৰ কেমেৰা বেগ কল্লোল দা আপোনাৰ কেমেৰা ইয়াত হৈছে চ' কল্লোল দাৰ কেমেৰাটো হৈছে DSLR কেমেৰা মোৰটো মিৰৰলেছ কল্লোল দাৰটো হৈছে DSLR নিকন D850 আৰু 200 to 500 mm লেন্স সেইটো হৈছে কল্লোল দাৰ গিয়াৰ ত' বৰ্তমান হোটেলখনৰ যিজন ৰিচেপশ্যনিষ্ট গোবিনৰ সৈতে কথা পাতিছিলোঁ সি তাৰ কেমেৰাত ফাংগাছ হৈছে নেকি চেক কৰিব দিছিলে আৰু সি আজি কহৰালৈ গৈছিলে আজি ফটো মাৰি আনিছে বহুত ধুনীয়া ফটো এখন তুলি আনিছে ফটোখন মোক দেখুৱাইছিলে ভাল লাগিছে ফটোখন এতিয়া বৰ্তমান কল্লোল দাই নিজে খানা বনাম বুলি ক'লে যিহেতু এখন চিনাকি তেখেতৰ আৰু সেইকাৰণে আমি বৰ্তমান কিটচেনত আছোঁ ত' কল্লোল দা বৰ্তমান ব্যস্ত হৈ আছে এয়া দাদা আমাৰ হোটেলৰ আপোনাৰ নামটো কি দাদা মোৰ নাম সঞ্জীৱ চেত্ৰী প্ৰাণজিৎ চেত্ৰী এজনে বৰ ধুনীয়া খানা বনাই আকৌ আজি তেখেতক টেক অভাৰ কৰিবলৈ গৈ আছোঁ মই ত' কল্লোল দা কি বনাই আছে আজি আমাৰ খানাত কি আছে এইটো লোকেল চিকেন ড্ৰাই ফ্ৰাই হ'ব ড্ৰাই ফ্ৰাই হ'ব উইথ বইল ডাল কল্লোল দাৰ খানাত খোৱাত বহুত চখ খুব ধুনীয়া বনায়ো আৰু খুব ধুনীয়াকৈ খায়ো সেইকাৰণে নিজে বনাইছে বেছি নাখাওঁ স্বাস্থ্যটো বেছি ডাঙৰ নাখাওঁ চ' আৰু আমাৰ এতিয়া পিছফালে জুই ব্যৱস্থা কৰিছোঁ আমি ইয়াত জুই ফুৱাম ইয়াত ধুনীয়াকৈ জুই ধৰি আছে দাদাই ইয়াতে বহি আমি আজি অকণমান আড্ডা চাড্ডা মাৰিম আমাৰ এজনী বৰ ধুনীয়া মাক এজনী মাকে কিমান পোৱালি দিছে চাওক তই গাখীৰ খাব নালাগে চাওক তই গাখীৰ খাব নালাগে চাওক তই গাখীৰ খাব নালাগে চাওক এইটো ইমান ডাঙৰ হ'ল লাজ নাই তোৰ গাখীৰ খাবলৈ হা যা খাগে যা চ' এতিয়া মানে কি হৈছে আমি যিখন হোটেলত আছোঁ চ' হোটেলত দাদাৰ হোটেল হয় মানে কল্লোল দাৰ চিনাকি দাদাজনৰ হোটেল হয় চ' তেখেতে ৰিকুৱেষ্ট কৰিছে আমাক হোটেলৰ ৰুমবিলাকৰ এখন ফটো তুলি দিবৰ কাৰণে কৈছে যাতে সেই ফটোখিনি তেওঁলোকে নিজৰ ৱেব পেজত পাব্লিছ কৰিব পাৰে চ' আমি এখন 18 mm লেন্সত এই বৰ্তমান আপোনালোকৰ সন্মুখত থকা যিটো ৰুম আছে সেই ৰুমটো ধুনীয়াকৈ ফটো তুলিম ওপৰত উঠিব লাগিব ইয়াৰ ওপৰত উঠিব লাগিব দিয়ক নাভাঙিলে হ'ল আচ্ছা আপোনালোক ওলাই দিয়ক মইতো ফ্ৰেমত আহি যাব মই ফ্ৰেমটো চাই লওঁ আহি যাব আপোনালোক চব ফ্ৰেমত আহি যাব আপুনি নাই আহা তুমি দৰ্জাখন বন্ধ কৰি দিয়া ইয়াৰ ওপৰত ফটো তুলিব উঠি গৈ মই পৰিলোঁ পৰি পেলাই চাওক তেজ ওলাই গ'ল চ' বহুতকেইটা ৰুম আছিলে গোটেইখিনি ৰুমৰ অলমষ্ট আমি ফটোগ্ৰাফী কমপ্লিট কৰিছোঁ মই অলৰেডি কৈছিলোঁ যে কল্লোল দাই বহুত ধুনীয়া ফটো তোলে চ' কল্লোল দাইনো কি ফটো তোলে অলপমান আপোনালোকক এটা গ্লিমছ এটা সৰু আভাস দি দিছোঁ এখন নামেৰিত ছানছেটৰ টাইমত তোলা এইটোতো আইবিছ বিল হয় ন আইবিছ বিল আচ্ছা তাৰ পৰা তোমাৰ এখন হৈছে তাল চাপ্পাৰ ব্লেক বাক মই এটা কথা কৈ থওঁ এই যে ব্লেক বাককেইটা দেখিছে এনেকুৱা এটা ব্লেক বাক মাৰিয়ে আমাৰ বহুত ফেমাছ বলিউড এক্টৰ আমাৰ সলমান খান এৰেষ্ট হৈছিলে এনেকুৱা এটা ব্লেক বাক মাৰিয়ে এইটো হৈছে ক্ৰেইনটো দেখক আচ্ছা কি আছিলে ডেম'চেল ক্ৰেইন আচ্ছা ৰাজস্থান তুলিছে তো আৰু তাল চাপ্পাৰ ফটো দেখক না আচ্ছা গ্ৰেটাৰ স্পটেটিকল আচ্ছা গ্ৰেটাৰ স্পটেটিকল এইটো কল্লোল আপুনি কওকচোন এইটো কিমানমান ডিষ্টেঞ্চত পাইছে আপুনি এইটোতো 50 to 60 মিটাৰ হ'ব বহুত ওচৰত পাইছে ন তাল চাপ্পাৰ মানে কি ৰেপ্টৰ মানে কি হয় আৰু মানে তাত এটা পষ্ট লগাই থোৱা থাকে তাত আমাৰ
মানে এতিয়া ইণ্ডিয়াৰ ভিতৰত চবচে টাফেষ্ট বাৰ্ডিংটো হৈছে নৰ্থ ইষ্টত কাৰণ আমি এটা গেজেট লৈ কিনে আমি 500ৰ লেন্সখন লৈ কিনে আমি ট্ৰেকিং কৰিব লাগে বাৰ্ডটো পাম নে নেপাম হেৰি নকৰোঁ কিন্তু তাত কেনেকুৱা হয় চব আৰ্টিফিচিয়েল হয় তাত এনেকুৱা প'ষ্ট লগাই থোৱা আছে এতিয়া ৰেপ্টাৰটোৱে উৰি 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 সি লেণ্ডিং কৰিব জেগা নাপায় তো সেই তাতে বহি থাকে তো জীপখিনি এনি টাইম ঘূৰি থাকে ঘূৰি ঘূৰি আহি প্ৰতিটো ৰাউণ্ড একেবাৰে একেটা ৰাউণ্ডকে 20 বাৰ 25 বাৰ কৰে তাতে ধৰ লেচাৰ ক্ৰেষ্টেল বহিলে কমন ক্ৰেষ্টেল বহিলে স্পটেড ইগল বহিলে ষ্টেপ ইগল বহিলে কিবা কিবি তাতে ফটো মাৰি থকা থাকে আচ্ছা আচ্ছা আকৌ এবাৰ দেখাই দিয়ক ফটোখন দেখাই দিয়ক এখন তাল চপ্পৰ ৰাজস্থানৰ ফেমাছ তাল চপ্পৰত মৰা ফটো হয় এখন গ্ৰেটাৰ স্পটেড ইগল কি ধুনীয়া ফটো এইখন মোৰ বেষ্ট লাগিছে আপোনাৰ আৰু এখন যে নাচি থকা ফটো এখন আছিলে সেইটো কি আছিলে ফেণ্টেল আছিল নে কি আছিলে এই গ্ৰেটাৰ স্পটেড ইগলটো আৰু এইটো দিছ ওৱান ফায়াৰ টেল্ট মাই জৰ্নিছ আচ্ছা মই এইটো আজিলৈকে দেখাও নাই মই শুনাও নাই কিন্তু কি ধুনীয়া ফটো মানে মাক কচম কৈছোঁ ন চ' এয়াই আছিলে এটা সৰু আভাস কল্লোল দাইনো কি ফটো তোলে চ' কল্লোল দা আৰু মই কাইলৈ কাজিৰঙাত জীপ চাফাৰী কৰিম অলৰেডি কৈছোঁ কিন্তু কাজিৰঙাত যিখিনি জীপ চাফাৰী কৰিম সেইটো এটা মই বেলেগ এটা এপিছড হিচাপে আপলোড কৰিব খুজিছোঁ আজি কাজিৰঙালৈকে আহি আৰু ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষে কাষে কিনো আমি কাজিৰঙাত ৱাইল্ড লাইফ পালোঁ কি ৱাইল্ড লাইফ লেণ্ডস্কেপ পালোঁ সেইখিনি এটা সম্যক আভাস দিলোঁ ক'ত থাকিলোঁ কি কৰিলোঁ ইত্যাদিবোৰ দেখুৱালোঁ গতিকে এইটো এটা ব্লগ এনেই এটা চিম্পল ব্লগ ঢালিলোঁ কিন্তু ইয়াৰ নেক্সট ব্লগটো এটা বহুত এক্সাইটিং ব্লগ মোৰ লাইফৰ কাৰণে ওৱান অফ দ্য মষ্ট এক্সাইটিং ব্লগছ হ'বলৈ গৈ আছে চ' কাইলৈ জীপ চাফাৰীত কহৰা ৰেঞ্জৰ পৰা আপোনালোকক লগ পোৱাৰ আশা থাকিল আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে আপুনি মোৰ পুৰণা ছাবস্ক্ৰাইবাৰ হয় তেনেহ'লে নেক্সট এপিছডটো মিছ নকৰিব আজিলৈ আহিছোঁ বাই বাই গুড নাইট